Press the bell icon on the YouTube app and never miss another update. কিন্তু অহা বছৰ বিহু নকৰো। অহা বছৰ বহাগত আৰু বিহু মঞ্চত দেখা নাযাব হাজাৰজনৰ হৃদস্পন্দন জুবিন গাৰ্গক। ও প্ৰিয়া তুমি হয় না মোৰ। এই কথা এইবাৰৰ বিহু মঞ্চৰ পৰাই ক'লে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে নিজেই। কিন্তু অহা বছৰ বিহু নকৰো। অহা গোটেই বছৰটো ছমাহমান মই জংঘলত থাকিম হাবিত। আহে বানাহে কুমতি আহি বাদাতি সপোনকে লৈ। বিহু এৰি হেনো জংঘলত থাকিব জুবিন গাৰ্গ। কিন্তু কিয়? জেৰেঙা পথাৰৰ বিহু মঞ্চত জুবিনে ক'লে অহা বছৰ আৰু অসমৰ ৰাইজে তেওঁক মঞ্চত নাপাব। অহা বছৰ মই বিহু নকৰো, মই জুলুৰ লগত থাকিম প্ৰায় 3 মাহ 4 মাহ। আৰু অহা বছৰ এখন চিনেমা কৰিম, চিনেমাখনৰ নাম আছে জুলু। সেই জুলুটোক ইয়াৰ পৰা কিনিছো শিৱসাগৰৰ পৰা। চ' এটা বনৰীয়া ম'হৰ ষ্টৰী। ঘৰচীয়া ম'হক এটা বনৰীয়া ম'হ বনাব লাগিব। সেইকাৰণে অহা বছৰ মই বিহু নকৰো, মই জুলুৰ লগত থাকিম প্ৰায় 3 মাহ 4 মাহ ট্ৰেইন কৰিবৰ কাৰণে। জুবিন হেনো বুঢ়া হৈছে, কিন্তু তথাপিও দৌৰি থাকিব। সপোনে এতিয়া জানা ফুৰিবলৈ শিকিলে তোমাৰ যে বুকুতে। আমাৰ নতুন প্ৰজন্মটো লাগে, দৌৰা ল'ৰা ছোৱালী লাগে যি দৌৰিব পাৰে। মই অলপ বুঢ়া হৈছোতো, যে দৌৰা ল'ৰা ছোৱালী লাগে। য'ত মই দৌৰিব নোৱাৰো তাত দৌৰিব লাগিব, কথাটো সেইটো। কিন্তু মই দৌৰি থাকিম, মই 80 বছৰলৈকে দৌৰিম। মায়াবিনী ৰাতিৰ বুকুত প্ৰয়োজনত ৰাজনীতিও কৰিব জনপ্ৰিয় শিল্পীজনে। ফেন ক্লাবৰ সদস্যক লগত লৈ জুবিনৰ মন্তব্য, আমি এতিয়া নন পলিটিকেল, দৰকাৰ হলে পলিটিকেল হৈ যাম। তুমি যে মোৰ শুকান বনত। উই আৰ নন পলিটিকেল, এতিয়ালৈকে হৈ আছো। কেতিয়াবা হয়তো পলিটিকেল হ'ব পাৰোঁ যদি দৰকাৰ হয়। সেইটো মই কৈ দিলো কথাটো, যদি দৰকাৰ হয় আমি পলিটিকেল হৈ যাম। গীতৰ মাজতে জুবিনৰ ব্ৰেকিং নিউজ। টকলা মূৰটোত হেনো বৰকৈ আক্ৰমণ কৰিছে পোকে। সেয়েহে মঞ্চতে জুবিনৰ ব্ৰেকিং নিউজ। কাইলৈ ব্ৰেকিং নিউজ। পোকৰ আক্ৰমণত নিহত জুবিন গাৰ্গ ৰুদ্ৰসিংহ পথাৰত। মোৰ মূৰটো টকলা পাইছে যে চব পোকবিলাকে তাত এটেক দিছে আহি। ভাগ্য ভাল পোকে তেজ নাখায়, নহ'লে দিগদাৰ আছিলে। ঐ মই মাহৰ মন যোৱাৰ বতৰ, তই মোৰ তগৰ। ফেন ক্লাব আৰু অসমৰ ৰাইজক এজোপাকৈ নাহৰ ৰুবলৈ আহ্বান জনাই জুবিনে ক'লে, অসম নাহৰৰ দেশ, ৰং সলাই নাহৰে। নাহৰ ফুলাৰ বতৰ, নাহৰ মোৰ মৰমৰ নাহৰ। মই কওঁ যে অসমখন নাহৰৰ দেশ। নাহৰটোৱে কালাৰ সলায়, কালাৰ মেপল, যিটো বাহিৰত যিটো মেপল, অসমৰ মেপল বুলি কওঁ মই। মেপলটোৱে কালাৰ সলায়, কিন্তু মই মেপল মই চেষ্টা কৰিছিলোঁ, মই নোৱাৰিলোঁ। মই 12 জোপা আনি ৰাখি বহুত চেষ্টা কৰিলোঁ, মই ৰাখিব নোৱাৰিলোঁ। কিছুমান গছ নহয় ইয়াত, কিন্তু আমাৰ নাহৰ আছে, মেপল নালাগে।